বৰষুণৰ বতৰত বিজুলীৰ তাৰত বৰষুণৰ টোপালবোৰ লানি পাতি ভাৰাকাণ্ডৰ দৰে ওলমি থাকি এটা সময়ত টুপুককৈ সৰি পৰাৰ দৰে কিছুমান স্মৃতি টোপাল টোপালকৈ কেতিয়াবা সৰি পৰে মনৰ কোমল ঘাঁহনিডৰাত। মই ভাবোঁ, অজস্ৰ সংগীৰে পৰিবেষ্টিত হৈও মানুহ সদায় নিঃসংগ। যাৰ জীৱনত সংঘাত নাই সেয়া জীৱনেই হ'ব নোৱাৰে। যাৰ দুখ নাই সি সুখৰ সংজ্ঞা কি নাজানে। যি কষ্ট কৰিব নোৱাৰে সি কৰ্ম কি নাজানে। যি কাৰোবাক ভাল পাব নোৱাৰে সি জীৱনটোকে আগবঢ়াই নিব নোৱাৰে। মানুহ যদি আশাবাদী নহয় মনত শান্তি সুখ নাপায়। সেইদৰে সপোন নেদেখাজনৰ বাবে অনৰ্থক এই জীৱন। সপোন হেঁপাহ আশা থাকিলেহে মানুহৰ জীৱনটো ৰঙীন কৰি তুলিব পৰা যায়। নহ'লে এটা সময়ত আপোনাৰ জীৱনটো নিৰস হৈ পৰিব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।